নমস্কাৰ দৰ্শকসকল, মই মধুস্মিতা কিচেনৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাইছিলোঁ বুটৰ দালি, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বুটৰ দালিখিনি মই খুব ভালদৰে ধুই 3 ঘণ্টামান তিয়াই ৰাখিছিলোঁ। এতিয়া এটা প্ৰেছাৰ কুকাৰত মই দালিখিনি দি লৈছোঁ আৰু অলপমান পানী দিছোঁ। পানী মই বেছিকৈ দিয়া নাই, বেছিকৈ দিলে সিজোতে অকণমান দেৰি লাগে। আৰু অকণমান নিমখ দিছোঁ আৰু অকণমান হালধি দিছোঁ। এতিয়া গেছৰ ওপৰতে উঠাই 5-6টামান চিটি অহালৈকে মই ৰাখি থ'ম, কিয়নো দাইলখিনি মই বেছি সময় তিয়াই ৰখা নাই। এতিয়া সেয়া চিটি আহিলে মই লৈছোঁ নৰসিংহৰ পাত কেইটামান, 2টামান তেজপাত, 2টা শুকান জলকীয়া, 2টা পকা জলকীয়া, 2টা বিলাহী কাটি লৈছোঁ আৰু আদা নহৰু অকণমান থেতেলিয়াই লৈছোঁ আৰু 2টা পিঁয়াজ কুটি লৈছোঁ। এয়া চাওক, প্ৰেছাৰৰ চিটিটো নিজে খোল খাবলৈ দিব লাগে, তেতিয়া দাইলখিনি ভালদৰে বইল হয়। এয়া চাওক, এনেদৰে হেতাখন লগাই দিলতে ভাগি গৈছে। এতিয়া মই এখন কেৰাহী লৈছোঁ, কেৰাহীত অকণমান মিঠাতেল দিছোঁ, বৰ বেছি তেল দিয়া নাই মই। এতিয়া মই ইয়াতে পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি দি অকণমান লৰাব লাগিব। খুব কম তেল মছলাৰেও খুব এখন সুন্দৰ চব্জি তৈয়াৰ কৰিব পাৰি। এয়া মই আদা নহৰু পেষ্টখিনিও দি দিলোঁ আৰু তেজপাতটোও দি দিছোঁ। 2টা শুকান জলকীয়া লৈছিলোঁ আৰু 2টা পকা কেঁচা জলকীয়া লৈছিলোঁ, মই তাকো দি দিছোঁ। নৰসিংহৰ পাতকেইটাও দি অকণমান ভালদৰে ভাজি ল'লোঁ। ভাজি লৈ এয়া বিলাহীখিনি মই ইয়াতে দি দিছোঁ। এতিয়া অকণমান লৰাই দিছোঁ, জোখমতে হালধি দিছোঁ। বইল কৰোঁতে যিহেতু নিমখ দিছিলোঁ, এতিয়া বিলাহীখিনি গলিবৰ বাবে অকণমান নিমখ দি দিছোঁ। এতিয়া মই এচামুচ মছলা দিছোঁ, জিৰা, ধনিয়া, ক'লা জিৰা আৰু চফ মই একেলগতে এটা মছলা বনাই ৰাখোঁ, সেই মছলাটোহে মই ব্যৱহাৰ কৰিছোঁ। বেছি মছলা মই ব্যৱহাৰ কৰা নাই। এতিয়া অকণমান গৰম পানী দি দিছোঁ, তেতিয়া সোনকালে বিলাহীখিনি গলি যাব। অকণমান ঢাকনিখন দি দিছিলোঁ, এতিয়া ঢাকনিখন আঁতৰাই আকৌ অকণমান হেঁচি দিছোঁ, যাতে বিলাহীখিনি খুব ধুনীয়াকৈ ভাগি যায়। বিলাহীখিনি গলাৰ পিছত মই এই দালিখিনি এতিয়া ইয়াতে দি দিছোঁ। খুবেই সহজ বনাবলৈ, সকলোৱে হয়তো বনায়, তথাপিও মইনো কেনেদৰে বনাইছোঁ তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আপোনালোকেনো কেনেদৰে বনায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ময়ো তেতিয়া তেনেদৰে বনাবলৈও চেষ্টা কৰিম। এতিয়া মই উতলা পানী দি দিছোঁ। এয়া চাওক, খুব সুন্দৰকৈ উতলিছে, ইমান এটা ধুনীয়া গোন্ধ ওলাইছে। এয়া মই এইখিনি এটা বাটিত কাঢ়ি ল'লোঁ। এতিয়া ইয়াত আপোনালোকে ধনিয়াও দিব পাৰে। মই অকণমান ঘিউ দি দিছোঁ, তেতিয়া গোন্ধটোও ভাল লাগে আৰু খায়ো ভাল লাগে। মই এগ ৰোল বনাইছিলোঁ, তাকে আপোনালোকৰ আগত দেখালোঁ। যদি ৰেচিপি লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব, মই ৰেচিপি দিবলৈও চেষ্টা কৰিম। এয়া চাওকচোন, কিমান ভাল লাগিছে। এনেদৰে ৰাতিপুৱা ল'ৰা ছোৱালীক দিলে সিহঁতেও ভাল পায় আৰু নিজৰ মনটোও ভাল লাগে। টেষ্টি হ'লে তাহাঁতিও খায়। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।